ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মানে আহিছোঁ মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ত। অকল মই উপস্থিত আছোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত। তো আজি বন্ধু চিনেমাখনৰ প্ৰমোচনৰ কাৰণে আজি আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আহিছে নয়ন নীলিম। তো ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পিছফালে ৰুমটোত আছে, এই চলিমাখা আছে ওপৰত, তাতেই আছে। অলপ পিছত ওলাই আহিলে মানে ভিডিঅ'ত আপোনালোক দেখাম আৰু কিমান মানুহ হৈছে দেখিছা না বাপ্পা। মানুহে মানুহ উপস্থিত হৈছে। ইতিমধ্যে আমি প্ৰিন্সিপালৰ চেম্বাৰত নয়ন নীলিমৰ লগত আমি বন্ধুত্বপূৰ্ণ কথা পাতিছোঁ। খুবেই ভাল লাগিছে। অসমীয়া জাতিৰ আদৰ্শ হওক, শিক্ষা দীক্ষাৰ মাজেৰে তোমালোকে পঢ়া শুনা লাগিব, এইবিলাকে আমাৰ বুদ্ধিবৃত্তি বিবেক প্ৰদান কৰিব। তাৰ মাজতো আমাৰ জাতি গঠনত বিভিন্ন আগুৱাই যাব লাগিব। বন্ধু ট্ৰেইলাৰ চাইছেনে কোনোবাই? বন্ধু ট্ৰেইলাৰ আৰু চোৱা আৰু 10জনক তোমালোকে শ্বেয়াৰ কৰি দিয়া। বাকী সেই 10জনকো কোৱা, বাকী 10জনক শ্বেয়াৰ কৰি দিয়া। এতিয়াই আমাৰ অসমীয়া চিনেমাত প্ৰচাৰ আৰু প্ৰসাৰ হ'ব। যিমানেই শ্বেয়াৰ হ'ব সিমানেই আমাৰ ছবি পৰিৱেশ গঢ় উঠিব। আৰু শেষত ডাইলগটো কম, পেপচি হিৰো আমাৰ চেকাল কৰে। হিৰো Coca-Cola Pepsi! Hero আমার sexy! Coca-Cola Pepsi! Hero আমার sexy! 4 নভেম্বর কি সাম? বন্ধু! বন্ধু! 4 নভেম্বর কি সাম? বন্ধু! কি সাম? বন্ধু! গানে কিন্তু ভাল গান গাব জানে। গান গাইছে ও গান এটা শুনিব বিচাৰে না। সিনেমাৰ গান এটা বুক দেখিলে দুচকু হায় ও পাৰ্টি পাৰ ৰুটি উঠাৰ আচ্ছা পড়ি গেছ গান লাগু কিদৰে মন পৰে কিদৰে কেনেকৈ লিখে গতিকে সৰু লগতে বন্ধুত্ব হ'ব পাৰে, ডাঙৰ লগতে বন্ধুত্ব হ'ব পাৰে। সেইগতে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীৰ ঘূৰি থকা আমাৰ ডেকা হওক। সেয়েহে আটাইৰে বিনম্ৰ অনুৰোধ, তোমালোকে ক্লাছ ক্ষতি কৰি নহয়, ক্লাছ কৰি বন্ধুৰ লগত বন্ধু চাবলৈ যোৱা আৰু অসমীয়া চিনেমাৰ আন্দোলনত তোমালোক সহযোগ হোৱা। হ'বা নে নোহোৱা? এখন বেছি সময় নলওঁ, তাক ফ'ল' কৰা আৰু লিখা। মোক বন্ধু বুলি কোৱা, তুমি মোক দাদা বুলি কোৱা, আংকুল বুলি কোৱা, যি বুলি কোৱা, কাৰণ মই শিকিব বিচাৰোঁ, তোমালোকৰ পৰা জানিব বিচাৰোঁ। মই যেতিয়া জানিম মই শিকিম,
তেতিয়া মই আগবাঢ়ি যাব পাৰিম। কাৰণ আগবাঢ়ি গ'লে মই কাম কৰিব পাৰিম আমাৰ অসমীয়া সংস্কৃতিক চলি যাব। বৰ্তমান সময়ত চলচ্চিত্ৰ গৃহত এখন অসমীয়া চিনেমা লাগি আছিল লংকাকাণ্ড, কিন্তু দৰ্শকৰ সংখ্যা একেবাৰে কি ক'ব আচলতে অসমীয়া চিনেমালৈ অসমীয়া দৰ্শকে যদি নাচায় কি ক'ব অসমীয়া চিনেমা মই প্ৰথমে ক'ব বিচাৰোঁ যে মই লংকাকাণ্ড চোৱা নাই, আৰু মই শুনিছোঁ ছবিখন যথেষ্ট সংখ্যক মানুহে কষ্ট কৰিছে। এইটো দুৰ্ভাগ্য কথা যে অসমীয়া চিনেমা যদি অসমতে যদি অসমীয়া নেচায় কোনে চায়। সেই গতিকে মই কৈছোঁ অসমীয়া চিনেমা চোৱাৰ এটা আমাৰ অসমত পৰিৱেশ সৃষ্টি হয়। একো নালাগে 2 বা 3 দিন চাওক, 2 3 দিন চোৱাৰ পিছত যেতিয়া ভাল হৈছে ভাল বুলি ক'বলৈ বেয়া হৈছে যদি বেয়া বুলি কওঁ, তেতিয়া আমাৰ শিকিবলৈ জানিব লাগিব, আমি শিকিব আৰু জানিব পাৰিম। কাৰণ কিয়নো আমি জানিব লাগিব যে আমাৰ ছবিখনৰ আমাৰ ডিফল্টটো ক'ত, আমি ভুল ক'ত হৈছে, আমি শুধৰণি ক'ৰ পৰা কৰিম। আমাক কোনোবাই দুখামত কৰিলে আমি শুধৰণিটো কৰিব পাৰিম। যদি আমি ভাল বুলি ভাবি থাকোঁ, যে আমি যদি ভাবি থাকোঁ যে মোৰ ছবিখন ভালেই হ'ব, ভাল হ'বই লাগিব, ভাল চাবই লাগিব, নহয়। গতিকে প্ৰত্যেকখন চিনেমা চাওক আৰু ভালটো ভাল বুলি কওক, বেয়াটো বেয়া বুলি কওক। আপুনি যিটো লংকাকাণ্ডৰ কথা যিটো ক'লে, এতিয়া কথাটো হ'ল কি লংকাকাণ্ড যদি মানুহে প্ৰথমতে ভাবিলে যে এখন অসমীয়া চিনেমা বেয়াই হ'ব, সেই মানসিকতা মই চবকে কৈ আছোঁ পৰীক্ষা কৰাৰ দৰকাৰ। আৰু আগতে যিবোৰ ছবি আহিবলগীয়া আছে ইখনৰ পিছত ইখনৰ পৰা সেই ছবিৰ যিটো ছবি চোৱাৰ অভ্যাসটো কৰে, কিন্তু বেয়াটো বেয়া বুলি কওক, ভালটো কিন্তু ভাল। সেই মনোভাৱটো আমাৰ পৰিহাৰ কৰাটো দৰকাৰ যে এখন ছবি বেয়াই হ'ব। কাৰণ বেয়া ছবি চবতে হয়, ভাল হয় বেয়া হয়, প্ৰতিটো ইণ্ডাষ্ট্ৰিয়ে ভাল ছবি বেয়া ছবি। কাৰণ এইটো এটা সম্পূৰ্ণ ইণ্ডাষ্ট্ৰি, এটা সম্পূৰ্ণৰূপে এইটো এটা নিজৰ কি কয় ব্যক্তিগত বস্তু। কোনো কাকো ধৰি বান্ধি ৰাখিব নোৱাৰে, এটা ছবি নবনাবি, তই নবনাবি, তই নবনাবি, এইটো কেতিয়া হ'ব নোৱাৰে। ইতিমধ্যে এখন অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ হৈছে তেখেতসকল ছাকচেছ হৈছে। আগন্তুক আহিবলগীয়া যিসমূহ অসমীয়া চিনেমা তেনেকুৱা ধৰণৰ ছাকচেছ হৈছে। মই আপোনাক প্ৰথমতে কৈছোঁ অসমীয়া ছবি প্ৰত্যেকখনে ছাকচেছ হওক, অসমীয়া ইণ্ডাষ্ট্ৰি ডাঙৰ হওক, অসমীয়া ছবি